নমস্কাৰ এতিয়া হৈছে সময় 4:15 আৰু মই আছোঁ গৌৰীকুণ্ডত যেহেতু এতিয়া মই হনুমান চালিচা পাঠ কৰিব লৈছোঁ কোৱা হয় যে ব্ৰহ্ম মুহূৰ্তত উঠি ভগৱানক কৰিলে আত্মাটো তেওঁৰ লগত কানেক্ট হোৱা বুলি কোৱা যায় কাৰণ আৰু 15 মিনিটৰ পাছত মই ট্ৰেকিঙত গৈ আছোঁ কেদাৰনাথলৈ যদিহে আপুনি মোৰ চেনেলৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেতিয়াহ'লে গম পাইছে যে মই কেদাৰনাথ আহি আছোঁ আৰু তাৰ সকলো ডিটেইলছ দি আছোঁ ইয়াতে আহিলোঁ বহুতো এতিয়া গৈ আছে বহুত বেছি ভাগৰ আহি আছোঁ 2 কিলোমিটাৰ পাৰ হ'লোঁ 2.5 কিলোমিটাৰ পাৰ হ'লোঁ আৰু বাকী আছে 8 ঘণ্টা লাগিব বুলি কৈছে এতিয়া অলম'ষ্ট 1 ঘণ্টা ওচৰা-ওচৰি খোজকাঢ়ি আছোঁ যদি আপুনি ভিডিঅ'টো চাই আছে আৰু আপোনাৰ ওচৰত সময় নাই তেন্তে ভিডিঅ'টো এতিয়াই লগালগ ছেভ কৰি ৰাখক যেতিয়া সময় হ'ব আপোনালোকে নিশ্চয় তেতিয়া চাওক কাৰণ যদিহে আপুনি ভিডিঅ'টো চোৱাৰ সময়ত স্কিপ কৰি চায় তেন্তে আপুনি বহুত বস্তু মিছ কৰি দিব কাৰণ মই যোৰহাট টু কেদাৰনাথ অহাৰ যি ভিডিঅ' সেই ভিডিঅ'সমূহ পূৰা ডিটেইলছত দিছোঁ যাতে মোৰ দৰ্শকৰ সুবিধা হয় মোৰ ভিডিঅ'টোৰ যোগেদি আৰু এতিয়া গৌৰীকুণ্ড কেদাৰনাথ আহোঁতে এই জাৰ্ণিটোতনো কি অসুবিধা হ'ল কি সুবিধা হ'ল আৰু কি বস্তু এভেইলেবল আছে কি নাই সকলোখিনি মই ডিটেইলছত দিছোঁ চ' কাইণ্ডলি ৰিকুৱেষ্ট টু অল অফ ইউ যাতে স্কিপ নকৰাকৈ ভিডিঅ'টো সুন্দৰকৈ ধুনীয়াকৈ আৰামছে চায় মাজে মাজে এনেকৈ ৰেইন চেণ্টাৰ বনাই থোৱা আছে ৰ'ব পাৰে যিহেতু ভিডিঅ'বোৰত আপোনালোকে দেখিছে ঘোঁৰাৰ ওপৰত মানুহ ঘোঁৰাৰ ওপৰত আকৌ ইমান বেছি বস্তু মানুহৰ ওপৰত আকৌ মানুহ ক'বলৈ বেয়া লাগে আচলতে কিন্তু আপোনালোকে দেখি থাকিব ব'লক একেলগে ঘৰতে বহি কেদাৰনাথ দৰ্শন কৰোঁ এষাৰ কথা আছে পাহাৰত বাৰু মেগী নোখোৱাকৈ কেনেকৈ থাকোঁ সেয়েহে আমি দুজনীও মেগীৰ সোৱাদ ল'লোঁ ৰীলত বাৰু দেখি থাকোঁ কিন্তু এবাৰ ৰিয়েল লাইফত ট্ৰাই কৰি চালোঁ পাহাৰ মেগী আৰু চাহ একদম পাৰফেক্ট কম্বিনেশ্যন অলপ দূৰ অহাৰ পাছত এনেকৈ ওপৰত হ'ব এই জেগাখনৰ নাম ভীমবালি বুলি কয় আৰু ইয়াতে ৰখিব পাৰে আপোনালোক আৰু খাব পাৰিব এইকণতে এটা ভিউ পইণ্ট আছে ইয়াতে দুটা শ্বৰ্টকাট আছে এইকণতে এটা এই আগেদি যায় আগেদি গৈ ইয়াত জইন হয়গৈ ইয়াতে কিন্তু এইটো বহুত লং কাট হৈ যায় এইটো শ্বৰ্টকাট হয় ইয়াতে গৈ পেলাই সেই তাতে জইন হ'বগৈ ৰণী ৰখা रास्ता देखते मादल नंदा बहन है
আমি 5টাৰ পৰা খোজকাঢ়ি আহি এতিয়া আৰু 8.5 কিলোমিটাৰ আছে। পাই গৈছে। আচলতে এই যাত্ৰাটোত শিকিব লগা আৰু বুজিব লগাও যথেষ্টখিনি কথা আছে, যিখিনি মই অনুভৱ কৰিছোঁ সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ এটা বস্তু খুবেই অনুভৱ হ'ল, যিহেতু আমি মহাদেৱক দৰ্শন কৰিবলৈ আহিছোঁ। এটা কথা সঁচা যে তেওঁলোকৰ কাৰণে ছমাহ এইটো বিজনেছ হয়, কিন্তু হ'লেও ক'ৰবাত নহয় ক'ৰবাত মই 50-50কৈ কথাটো যদি ভাবি চাওঁ, মহাদেৱক লগ কৰিবলৈ আহোঁতে আমি অন্য এটা জন্তুক আমি কষ্ট দি কিনি ঘোঁৰাৰ ওপৰত বা গাধৰ ওপৰত উঠি আহিছে কিছুমান মানুহ, বা কিছুমান মানুহে মানুহৰ ভৰত এনেকৈ উঠি আহিছে, অথচ মানে মহাদেৱক লগ কৰিবলৈ আহিছে, ভগৱানক লগ কৰিবলৈ আহিছে, পুণ্যৰ কাম এটা কৰিবলৈ আহি মোৰ যে এনেকুৱা লাগিছে যেন পাপ কাম এটা কৰি গৈ আছে তেনেকুৱা লাগিছে। নাজানো বাৰু মই সঁচা নে মিছা, কিন্তু মোৰ অনুভৱ হৈছে যে অন্য এটা জীৱক কষ্ট দি মহাদেৱক লগ কৰিবলৈ যোৱাতকৈ বেটাৰ যে নাযাওক, কাৰণ এয়া চাওকচোন কেনেদৰে ঘোঁৰাটো সৰি পৰিছে। মানে তেওঁ ঘোঁৰাটো যাব বিচৰা নাই, তো তেনেকৈ টানিছে। খুব বেছি বেয়া লগা এটা দৃশ্য। এই দৃশ্যবোৰ আচলতে দেখাব নালাগে, কিন্তু হ'লেও ৰিয়েল কিছুমান বস্তু দেখাটো জৰুৰী। চ' মোৰ এনেকুৱা লাগিছে যেন ভগৱানক লগ কৰিবলৈ আহি যেন পাপ কৰি আহি আছে ৰাস্তাটোত, তাতকৈ বেটাৰ ঘৰতে থাকি ভগৱানৰ নাম লওক, সেইটোৱে মই বেটাৰ বুলি ভাবোঁ। তো এইটো হৈছে মেইন ৰোড, আৰু এইপিনে শ্বৰ্টকাট আহিব পাৰি। এইপিনে মেইন ৰোড আহি আৰু এইপিনে এনেকৈ আহি ডাইৰেক্ট কেদাৰনাথলৈ আহিবলৈ মহাদেৱেতো শক্তি দিছে, কিন্তু এই মানুহজনক দেখি মোৰ শক্তি আৰু ভক্তি আৰু বেছি বাঢ়ি গৈছে। সেইপিনে যাব লাগে, সেইপিনে নগৈ সেইপিনে আমি শ্বৰ্টকাট মাৰি দিছোঁ। চ' সেইটো হৈছে লং কাট আৰু এইটো হৈছে শ্বৰ্টকাট। সেইটোদি আমি গৈ লাগিম। এই যে আমি আহি আছোঁ শ্বৰ্টকাটবোৰেদি, আপোনালোক যদি এই শ্বৰ্টকাটবোৰ ফ'ল' কৰে খুব সাৱধানে যেন ফ'ল' কৰে, কাৰণ যেতিয়া ওপৰলৈ উঠি যাব শ্বৰ্টকাটবোৰ মাৰোঁতে খুবেই বেছি টাফ হয়, কাৰণ উঠিবলৈ অলপমান কষ্ট হয়। নামিবলৈ বাৰু সুবিধা হয়, কিন্তু নমাটো ৰিস্কি হৈ যায়। কিয়? নামিলে আপুনি বহুত বেছি শ্লিপাৰী হৈ যায় বস্তুটো, আৰু উঠিবলৈ হ'লে আপোনাৰ বহুত বেছি শ্বৰ্টকাটবোৰত কষ্ট হয়, কিন্তু যোনবোৰ চিধা চিধি ৰাস্তা আছে সেইবোৰ যাবলৈ অলপ অসুবিধা আহি আছোঁ। আপুনি কৈ দেখিম তাত লাগিমগৈ। ইয়াতে অলপ অলপ লাহে লাহে ঠাণ্ডাটো অনুভৱ হৈছে। অলৰেডি আমি ওচৰ পাইছোঁহি, 4 কিলোমিটাৰ আৰু বাকী আছে বুলি কৈছে। সেই তাতে আমি দেখিছোঁ এইখিনিতে কৰ্পূৰৰ খুবেই বেছি দৰকাৰ হয়, কাৰণ ইয়াৰ পৰা অলপমান উশাহ লোৱাত অলপমান প্ৰব্লেম হয়। যিহেতু উশাহ লোৱাত প্ৰব্লেম হ'লে আপুনি কৰ্পূৰ শুঙি দিয়াৰ লগালগ আপুনি উশাহটো ল'বলৈ সুবিধা পাব। আমি পালোহি আৰু 3 কিলোমিটাৰ আছে। ইয়াত আমি 2-3টামান শ্বৰ্টকাট দি আহিছোঁ, কিন্তু শ্বৰ্টকাট দি অহাৰ বহুত ৰিস্ক থাকে। আপোনালোক যদিও আহে বহুত সাৱধানে আহিব লাগিব, কাৰণ লং কাটেদি আহিলে আপোনাৰ মানে ছেফটি হয়, হ'লেও মানে ঘূৰাৰ কাৰণে আহিব নোৱাৰে। আমি 2টা শ্বৰ্টকাট মাৰিলোঁ আৰু 3 কিলোমিটাৰ আছে। ইয়াতে যোনবোৰ মেইন ৰোডেদি আহে তাত ঘূৰাৰ কাৰণে অকণমান প্ৰব্লেম হয়, পটককৈ লাট মাৰি দিয়ে বা তেনেকুৱা কিবা কিবি হয়। কিন্তু ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে খুব বেছি ভাল। এটা ডাঙৰ সপোন পূৰবলৈ গৈ আছে। এইপিনে ভিউটো ইমান বেছি ধুনীয়া। আমাৰ 3জন আমি এতিয়া পালোহি, অলমষ্ট আগত আছোঁ। বাকী আমাৰ এজন ঘূৰাত গৈছে, বাকীকেইজন পাছত আছে। আৰু ইয়াতে আহিলে আপোনালোকে খানা পিনাবোৰৰ দাম বহুত পাব। যেনেকৈ এইটো মাজাটো 20 ৰুপিজ হয়, ইয়াত 50 ৰুপিজ লৈছে। ঠিক তেনেকৈ 10 টকা আপুনি চাহ আপুনি 20 টকাত পাব, মেগী 50 টকা হয়। তেনেকৈ ৰেটবোৰ অলপ বেছি কিন্তু এক্সপিৰিয়েঞ্চ ক'বলৈ গ'লে খুব বেছি ভাল হয়। আপোনালোকেও আহক ইয়াতে, মোৰ খুব বেছি ভাল লাগিছে। মন্দিৰ পাই আকৌ এটা ভিডিঅ' কৰিম। জয় শ্ৰী কেদাৰনাথ। ভবাৰ মতে সহজ নহয় ইমান,
কিন্তু আপুনি বিশ্বাস কৰিব লাগিব আৰু সেই শক্তিখিনি আপুনি নিজে অনুভৱ কৰিব লাগিব তেতিয়া নিশ্চয় পাৰিব আৰু লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত যিখিনি মানুহ আহে তেওঁলোককো আপুনি সাহস দিব লাগিব আৰু শক্তি দিব লাগিব এই যে নিজ চকুৰে দেখি আছোঁ কিছুমান বস্তু বহুত এটা বেলেগ অনুভৱ আপোনাক মই বুজাই ক'ব নোৱাৰিম যিহেতু কিছুমান বস্তু ৰিলছত চাই থকা হয় বা ভিডিঅ'ত চাই থকা হয় যেতিয়া সেই বস্তুবোৰ নিজে সাক্ষাৎ কৰিবলৈ পোৱা যায় একদম আনএক্সপেক্টেড কিছুমান অনুভূতি আৰু যিহেতু দেখিছেই হাতে হাত Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. Om Namah Shivaya. নাজানো আচলতে সেই মুহূৰ্তত মোৰ কি হৈছিলে কিন্তু মুখত অকল ওম নমঃ শিৱায় ধ্বনি কৰি আছিলোঁ বাকী মই একো শুনা নাছিলোঁ যেতিয়া মই ভিডিঅ'টো এডিট কৰিবলৈ বহিছোঁ তেতিয়া মোৰ অনুভৱ হৈছে এই কথাষাৰ আৰু এয়া হৈছে হেলিপেড মানে হেলিকপ্টাৰসমূহ ইয়াতে ৰখা হয় ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এনেকৈ এখন দিব যিখন লৈ ইয়াতে আহি পালোহি এডাল ইয়াতে থলোঁ হাত চ' ফাইনেলি পালোহি মন্দিৰ পালোহি এতিয়া মন্দিৰৰ সন্মুখত আছোঁ মই দেখাই আছোঁ মন্দিৰ পাই গ'লোঁ মন্দিৰ পাই গ'লোহি একদম এতিয়া মন্দিৰৰ সন্মুখতে আছোঁ 9.5 ঘণ্টা খোজকাঢ়ি আহি সাৰ্থক হোৱা যেন লাগিছে একদম মহাদেৱে সেইখিনি শক্তি দিলে খোজকাঢ়িবলৈ অকণো দুখ ভাগৰ নালাগিলে আপোনালোকো কেতিয়াবা আহিব নিশ্চয়কৈ ভাল লাগিব আৰু মহাদেৱে সেই শক্তিখিনি আপোনালোককো দিব মই ভবা নাছিলোঁ যে মই ইমান দূৰ খোজকাঢ়িব পাৰিম বুলি যি নেকি মই 15 মিনিট খোজকাঢ়িলে মোৰ গা বেয়া লাগে বুকু বিষায় ভৰি বিষায় আৰু আজি মই একদম 9.5 ঘণ্টা একদম কণ্টিনিউৱাছলি খোজকাঢ়ি আছোঁ মাজত খুব বেছি 5 মিনিট 10 মিনিট ৰখিছোঁ খুব বেছি ভাল লাগিছে মন্দিৰ দৰ্শন কাইলৈ আছে আজি জাষ্ট আহি পাইছোঁহি আৰু লগালগ মহাদেৱৰ ওচৰলৈ আহিছোঁ সকলোৱে যিহেতু জানে ইয়াতে ৱেডাৰবোৰ পটককৈ চেঞ্জ হৈ থাকে ইয়াতে আমি আহি পাইছিলোঁ ৰ'দ দি থকা অৱস্থাত কিন্তু পটককৈ ক'ৰ পৰা নাজানো পূৰা বৰষুণ এজাক আহি গ'ল কিন্তু বৰষুণে যেন কেদাৰনাথৰ সৌন্দৰ্য দুগুণে ধুনীয়া কৰি তুলিলে এতিয়া বৰষুণ দিছে ফিৰে গৈ আহিলোঁ পূৰা বৰষুণ দিছে এতিয়া ৰুমলৈ যাবলৈ ওলাইছোঁ ৰাতিকৈ আৰতি আছে 7:30ত আৰতি চাবলৈ আহি আছোঁ আপোনালোককো দেখাম কাপোৰ সলাই আকৌ আহি গ'লোঁ কাৰণ ৰুমত সোমাই থকা কোনো ইচ্ছা নাই ইয়াতে বহুত বেছি ঠাণ্ডা হৈ আছে এয়াই হৈছে ভীমশিলা যিহেতু সকলোৱে ভীমশিলাৰ বিষয়ে জানেই যদিহে নাজানে তেন্তে ইউটিউবত চাৰ্চ কৰি তাৰ বিষয়ে আপুনি জানি ল'ব কিন্তু ইয়াৰ বিষয়ে মই এটা কথা ক'ব লৈছোঁ বিশ্বাস কৰা যায় যে ইয়াতে হেনো
এটা কইনছ লৈ নিজৰ আশাসমূহ কৈ ভীমশিলাত লগাই থৈ আহিব লাগে, তেতিয়া নিজৰ আশাসমূহ পূৰ্ণ হোৱা বুলি বিশ্বাস কৰা যায়। আৰু ইয়াতে এনেদৰে যি কেদাৰনাথত বাবাসমূহ থাকে, বাবাসমূহৰ ইয়াতে তেওঁলোকৰ বাসস্থান। ইয়াতে শংকৰাচাৰ্যক দৰ্শন কৰিবলৈ আহিছিলোঁ। তো তেখেতৰ প্ৰতিমূৰ্তিৰ ভিতৰত আছে, কিন্তু এইপিনে এণ্ট্ৰি হয় আৰু এণ্ট্ৰি কৰাৰ লগালগ ইয়াতে এনেকৈ এটা শ্লোক লিখা আছে, মন্ত্ৰ লিখা আছে। তো সেই মন্ত্ৰটো হেনো পঢ়ি যাব লাগে, আধাতে পঢ়ি শেষ কৰিব নালাগে। তো ময়ো চেষ্টা কৰি চাওঁ। ইয়াতে আমি এতিয়া চাবলৈ আহিছোঁ কেদাৰনাথ মন্দিৰ যোনে প্ৰতিষ্ঠা কৰিছিলে, মানে নিৰ্মাণ কৰিছিলে, তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেওঁ হৈছিলে শংকৰাচাৰ্য। তো তেওঁৰ ইয়াত প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰা আছে। এতিয়া সময় 7:10 আৰু সন্ধিয়া ইয়াতে আৰতি হয়। 7:15 পৰা 8:15লৈকে 1 ঘণ্টা ইয়াতে আৰতি হয় আৰু আমি আৰতি চাবলৈ আহি আছোঁ। ইয়াতে ৱেডাৰটো ইমানেই আজি ধুনীয়া আৰু আমি সকলো ৰেইনকোট পিন্ধি আহি গ'লোঁ আৰতি চাবলৈ। চ' এতিয়া ৰাতিপুৱা ওলাই মেলি আহি মন্দিৰ দৰ্শন কৰিবলৈ আহিছোঁ। মন্দিৰ এতিয়া ট্ৰেইনৰ পৰা আহি আছোঁ। এতিয়া সময় 5:45 আৰু আমি আহি গ'লোঁ মন্দিৰ। ইয়াতে আমি প্ৰসাদ লৈ মন্দিৰৰ ভিতৰত দৰ্শন কৰিম 6 বজাৰ আগতে। চ' আমি এতিয়া প্ৰসাদ ল'লোঁ আৰু এতিয়া আমি যাম মন্দিৰ দৰ্শন কৰিবলৈ। এইখিনিতে মই আৰু এটা কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এই যে ইয়াতে দেখিছে সৰু ডাঙৰ শিলবোৰ এনেদৰে ইটোৰ ওপৰত সিটো জাপি থোৱা আছে, এইবোৰ আচলতে কেদাৰনাথলৈ অহা দৰ্শনাৰ্থীসমূহে এনেদৰে নিজৰ মনৰ আশাবোৰ কৈ ইটোৰ ওপৰত সিটো শিল জাপি এনেদৰে লিংগ গঠন কৰা যায়। বিশ্বাস কৰা যায় যে তথাকথিত মতে এনেদৰে লিংগ গঠন কৰি আপোনাৰ মনৰ আশাবোৰ কৈ থৈ গ'লে মনৰ সকলো আশা সম্পূৰ্ণ হোৱা যায় বুলি কোৱা যায়। সেয়েহে ময়ো এই কথাটো জানি এই কামটো নিশ্চয় কৰি চালোঁ। আৰু যিহেতু মন্দিৰ আহিছিলোঁ মই 5:30 আৰু আহিয়ে প্ৰথমে গ'লোঁ মই শংকৰাচাৰ্যৰ ওচৰলৈ। তাতে মই মেডিটেশ্যন কৰি মন্দিৰ দৰ্শন কৰি তাৰপাছত মই এই কামটো কৰিবলৈ লাগিলোঁ। খুবেই বেছি ভাল লাগিলে। আপুনিও যদি ভৱিষ্যতে এনেদৰে কেদাৰনাথ আহে বা আপুনিও যদি কেদাৰনাথ আহি আছে তেনেদৰে এইকেইটা কাম কৰিবলৈ কেতিয়াও এৰি নিদিব। किस तरह मेरा कर्म तू ही जाने, क्या बुरा है क्या भला, तेरे रास्ते पे मैं तो आंख मूंद के चला। ইয়াতে এতিয়া বহুত বেছি ভিৰ হৈ আছে। আমি 5:57ত মন্দিৰৰ ভিতৰত মানে জ্যোতিৰ্লিংগ স্পৰ্শ কৰিবলৈ পালোঁ। চব হৈ গ'ল, বাকীখিনিও যোনখিনি নিয়ম আছিলে সেইখিনি কৰিলোঁ। এতিয়া বহুত বেছি ভিৰ হৈ আছে, আপোনালোকে দেখা পাইছে বাছটো। গৈ আছোঁ এতিয়া ৰুমলৈ। ৰুমৰ পৰা আকৌ নেক্সট আমাৰ ডেষ্টিনেশ্যনলৈ গৈ আছোঁ। তো তাতে লগ পাম। আৰু এয়া ইয়াতে যিহেতু এনেদৰে ফুড লৈ ফটো লোৱাটো আচলতে মোৰ এটা আশা আছিলে সৰু, তো সেইটোও হৈ গ'ল।
জয় শ্ৰী কেদাৰ আজি কেদাৰনাথৰ শেষৰটো দিন ভাবিলোঁ এবাৰ মহাদেৱক লগ কৰি যাওঁ সেয়েহে ট্ৰেকিং আমাৰ ষ্টাৰ্ট কৰাৰ আগতে মহাদেৱক লগ কৰিবলৈ আহিলোঁ আৰু তেখেতক আমি লগ কৰি এবাৰ পৰিক্ৰমা কৰি আমি ইয়াৰ পৰা গুচি যামগৈ মহাদেৱক এটাই কৈছে যে যাতে আকৌ তেওঁ মাতে আকৌ যাতে কেদাৰনাথ দৰ্শন কৰিবলৈ পাওঁ সিমানেই मुझे भरम था जो है मेरा था कभी नहीं मेरा अर्थ क्या निरर्थ क्या जो भी है सभी तेरा तेरे सामने है झुका मेरे सर पे हाथ रख तेरा কেদাৰনাথৰ পৰা ওলালোঁ আমি বস্তু বাহনি চব লৈ ইয়াৰ পিছত খুন্দাৰ খাই গৈছে ফাইনেলি আমি দৰ্শন কৰিলোঁ কেনেকুৱা লাগিলে আকৌ আহিম ভৈৰৱনাথ থাকি গ'ল আমি নেক্সট টাইম আহিম কাৰণ আমি টাইম কভাৰ কৰিব নোৱাৰিলোঁ ইয়াতে বহুত বেছি ভাল লাগিলে তো কেদাৰনাথৰ কিছুমান বিশেষ কথা মোৰ ক'বলগীয়া আছে সেইখিনিও মই জনাম ভিডিঅ'টোৰ মাজেদি মানে ইনফৰ্মেশ্যন কিছুমান দিব আছে যিবোৰ বহুতে হয়তো নাজানিব পাৰে আপোনালোকৰো সুবিধা হ'ব যিহেতু যাতে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সুবিধা হয় সেইটো কাৰণে মই ভিডিঅ'টো কৰিলোঁ আৰু মোৰ কাৰণেও মেমৰিজখিনি ছেভ কৰিবৰ কাৰণেও মই ভিডিঅ'টো কৰিলোঁ বাকী এতিয়া ওলাই আছোঁ এৰিব একদম মন জনা জেগাকণ ইমানেই ধুনীয়া আৰু ৰাতিপুৱা মই 3 বজাত উঠাৰ প্লেনিং আছিলে কিন্তু উঠিব নোৱাৰিলোঁ কিয় ইয়াত 0 ডিগ্ৰী চলি আছিলে যি নেকি মই উঠিব নোৱাৰিলোঁ আৰু উঠি মই অলপ দেৰিকৈ উঠিছিলোঁ 4 মান বজাত উঠিছিলোঁ উঠি পেলাই মই শংকৰাচাৰ্যৰ ওচৰত মই মেডিটেশ্যন কৰিলোঁ সেইখিনিও মই কিয় কৰিলোঁ কেনেকৈ কৰিলোঁ মই সেইখিনিও জনাম বাৰু এতিয়া মই গৈ থাকোঁ আৰু আমাৰ যেনেকৈ আহোঁতে 9.5 ঘণ্টা লাগিলে এতিয়া যাওঁতে বা কেইঘণ্টা লাগে কমেই লাগে নে বেছিয়ে লাগে সেইটো চাম ঠিক আছে গৈ থাকোঁ মোৰ ফোনতো চাৰ্জ নাই পাৱাৰ বেংকৰ থৰি চাৰ্জ দিছোঁ যাতে ভিডিঅ'টো কৰিব পাৰোঁ সেইকাৰণে ৰাস্তাত লগ পাম ইয়াতে এনেকৈ ঘোঁৰাবোৰ থৈ দিয়া থাকে আৰু ঘোঁৰা চাফাৰীও কৰিব পাৰে কিন্তু ভাল নালাগে ঘোঁৰা চাফাৰী কৰি ইয়াৰ পৰা এনেকৈ যায় লৈ যায় আমি ৰেষ্ট লৈ লৈ এতিয়া আকৌ মেগী খাইছোঁ একদম পাৰা নাই যিটো জোচত উঠিছিলোঁ সেইটো জোচ একদম নাই নামিবলৈ ভৰি বিষত থাকিব পৰা নাই দুইজনী মোৰ লগত যিহেতু পানী নাছিলে পানী বটলটো বেলেগ এজনৰ হাতত আছিলে কাৰণে মই এনেদৰে গৈছিলোঁ পানী খাবলৈ কিন্তু আপোনালোকক ৰিকুৱেষ্ট যে আপোনালোক তেনেকৈ নাযায় যাতে কাৰণ মোৰ উপায় নাছিলে সেইটো সময়ত ওচৰত পানীও পোৱা নাছিলোঁ আৰু মোৰ লগৰকেইজনো আগত গুচি গ'ল মই অকলশৰীয়া হৈ গ'লোঁ সেইকাৰণে এতিয়া 3:30 বাজিছে 10:14 ওলাইছিলোঁ আধা অহা নাই আৰু অলপ বাকী আছে আৰু বহুতো বাকী আছে অলৰেডি 4টামান মানুহ আগত গৈ আছে আৰু বাকী পাছত এগৰাকী আছিলে তেওঁ পিকটোত আহি গ'ল তো মই অকলে আৰু তাতোতকৈও ডাঙৰ কথা যে মোৰ লগত এতিয়া ৰেইনকোট নাই প্লাছ পানী বটল নাই তো মই মাজে মাজে ৰাস্তাত ৰখি মানে পাহাৰৰ পানী খাইছোঁ আৰু বৰষুণ দিলেও ৰখি দিছোঁ তেনেকুৱা অৱস্থা আছে এতিয়া মই এটা খুব ধুনীয়া পাইছোঁ গৈ থাকোঁ অকলে অকলে আহোঁতে লগ আছিলে এতিয়া অকলে অকলে হৈ গ'ল চব অলপ অলপ বৰষুণ আছে আৰু
এতিয়া মই চাহ খাম আৰু মেগী খাম বুলি ভাবিছোঁ, কিন্তু মেগী মই ৰাতিপুৱা খালোঁ, সেইকাৰণে এতিয়া মই ক্ৰীম ৰ'লে আৰু চাহে খাম। আৰু বৰষুণ দিছে যিহেতু, মই কৈছোঁ মোৰ ওচৰত ৰেইনকোট নাই, ৰখাৰ বাহিৰে মোৰ উপায় নাই, আৰু তিতি গ'লে বহুত ভাৰী হৈ যাম কাৰণ চুৱেটাৰ পিন্ধি আহিছোঁ। তো চাওঁচোন কি হয়। चंद्रमा ललाट पे भस्म है भुजाओं में वस्त्र बांधे छाल का তো মই এতিয়া বহি আছোঁ ভীমশিলা হেলিপেডত। আচলতে যিহেতু অকলে অকলে আহি আছোঁ, য'তে দেখিছোঁ আৰু ভাল ভিউ পইণ্ট তাতে মই ৰখি দিছোঁ আৰু এনজয় কৰি গোটেই জাৰ্ণিটো মই গৈ আছোঁ। এইটো হৈছে যোনটো ৰাস্তাইদি আমি আহিছিলোঁ, আৰু মই বহুত ধুনীয়া ভিউ এটা দেখাই আছোঁ। এইটো হৈছে বেক ভিউটো, কি ধুনীয়া ভিউ। তো ইয়াতে অলপ দেৰি বহিম। তো মোৰ হাতত ড্ৰাই ফ্ৰুটছ অলপমান আছে, সেয়া খাই মেলি আকৌ লাহে ধীৰে মই আকৌ গৈ থাকিম। আৰু এটা ভিউ পইণ্ট মই দেখাই আছোঁ, আগত এটা দেখিলোঁ, আৰু এটা ভিউ পইণ্ট মই আহি আছোঁ দেখাই আছোঁ। তো এইটো হৈছে view point টো। তো ভিউ পইণ্ট হৈছে এইটো। লিফ্টত হৈছে। এয়া মাজতে কি দেখিবলৈ যাম। ইয়াতে মাজে মাজে ৰাস্তাবোৰ খুব বেছি বেয়া হয়। ৰাস্তাবোৰ বহুত বেছি বেয়া হয় মাজে মাজে। চ' পাই গ'লোঁ বিচাৰি থকা বস্তু এটা। এইটো কি হয় আপোনালোকে গম পায়নে বাৰু? যদি গম পায় কমেণ্টৰ জৰিয়তে মোক জনাবচোন। এই বস্তুটো মই বিচাৰি আছিলোঁ, বাট এতিয়া ট্ৰেকিং শেষ হোৱাৰ 1 ঘণ্টাৰ আগত পাইছোঁ, তাকো উভতি আহোঁতে। পাই গ'লোহি গৌৰীকুণ্ডৰ গেটখন, মানে মোৰ ট্ৰেকিং একদম শেষ হওঁ হওঁ। পাই গ'লোহি গৌৰীকুণ্ড, মানে মোৰ ট্ৰেকিং শেষ, আৰু খুব বেছি মোৰ 100টা ষ্টেপ আছে মানে হোটেল পাবলৈ। ট্ৰেকিং এইকণতে শেষ হৈ গ'ল। এইকণ গৌৰীকুণ্ড বুলি কয়। যাওঁতে মোৰ 9.5 ঘণ্টা লাগিছিলে, আহোঁতে মোৰ 9 ঘণ্টা 15 মিনিট লাগিলে। মই ভাবিছিলোঁ 10ৰ পৰা 11 ঘণ্টা লাগিব, কাৰণ মই মাজতে বহুত বেছি ৰৈছোঁ, 45 মিনিট 40 মিনিট তেনেকৈ ৰৈছোঁ। কিন্তু মোৰ সময়টো অলম'ষ্ট ছেমেই হ'ল, কাৰণ মই বহুতকেইটা শ্বৰ্টকাট মাৰি আহিলোঁ। তো এয়া আছিলে কেদাৰনাথ যাত্ৰা, খুব বেছি ভাল লাগিলে। এতিয়া যিহেতু সন্ধিয়া হ'ব হৈছে, ইয়াতে 8টামান বজাতহে একদম বন্ধ হৈ মানে আন্ধাৰ হৈ যায়। এতিয়া লাইট চাইট অলপমান জ্বলিছে। তো চব গৈ কিনি হোটেল পালেগৈ। মই একদম শেষ, কাৰণ মই বহুত জেগাত বহুত টাইম ৰৈছোঁ। খুব বেছি ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, আৰু বাকীকেইটা ভিডিঅ' চাব। মোৰ যোৰহাট টু কেদাৰনাথৰ যি যাত্ৰা, সেই যাত্ৰা মই ডিটেইলছত দিবলৈ চেষ্টা কৰিছোঁ, আপোনালোকে চাব। যদি কিবা সুধিব লগা থাকে কমেণ্টৰ যোগেদি সুধিব, যদি কিবা ক'ব লগাও থাকে, এডভাইচ দিব লগাও থাকে, সেইখিনিও কমেণ্টৰ যোগেদি জনাব মোক। মোৰতো খুব বেছি ভাল লাগিলে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিচাপে। বাকী যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, নিশ্চয় শ্বেয়াৰ কৰিব যদি কোনোবা কেদাৰনাথ আহিবলৈ ওলাই আছে, কাৰণ বহুত কথা ইনফৰ্মেশ্যন পাব মোৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাইছে, আৰু মোৰ চেনেলটো যদিহে ভাল পালে, যদিহে ভাবে যে ইনফৰ্মেশ্যন কিছুমান পাব পাৰোঁ বা পজিটিভ কিছুমান বস্তু এইটো চেনেলৰ যোগেদি চাব পাৰোঁ, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু বেল আইকনটো ক্লিক কৰি দিব, যাতে আপডেটবোৰ একদম কুইকলি আপোনালোকে পাই যায়। চ' এয়াই আছিলে কেদাৰনাথ যাত্ৰা। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।
নেক্সট আমি কাইলৈ মৰ্ণিং আৰ্লি মৰ্ণিঙতে আমি কেদাৰনাথৰ গৌৰীকুণ্ডৰ পৰা আমি লগালগ গৈ আছোঁ ঋষিকেশত আমি গংগা আৰতি চাম তো কাইলৈ লগ পাম আজিলৈ ভিডিঅ'ৰ সময় ধন্যবাদ हेलो हेलो बोल दीजिए बहुत ज़्यादा दाम है यहाँ बताइए बहुत ज़्यादा हमके कम नहीं गया है अभी तो डिस्काउंट मिलेगा ही मिलेगा फुल ब्लॉक जाएगा अगर डिस्काउंट नहीं मिला तो मैं हमारे ब्लॉग में सब के सब लोग देखते हैं तो आपको